যে এগিয়ে এগিয়ে কেউ বনাই আছে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে নিজৰ নিজৰ বাহনসমূহ কেৱল বলাফুৰি ৰাস মহোৎসৱৰ দূৰ দিশত থকা পাৰ্কিঙত ৰাখিবলৈ আমি অনুৰোধ জনাইছো। ছয়গাঁও আৰু মিৰ্জা এই দুটা দিশৰ পৰা অহা ৰাজদৰবাৰীসকলে বলাফুৰি বয়জ স্কুল সন্মুখত এই বৈদ্যুতিক আদৰণি তৰণ আছে সেই তৰণ পাৰ হৈ আপোনালোকে বহুফালে দেখিবলৈ পাব পাৰ্কিং नाम बाजार फोटो चिपका নমস্কাৰ
গন্টি পর্যটক শ্রীযুক্ত আৰু যিহেতু আপোনালোকেও এটা বহুত বেছি বক্তৃতা দিয়ে আপোনালোকক চকুবিলাক ভাল লাগে কৰা নাই মাত্ৰ এই সুযোগতে চকুবিলাক আজি এই সমিতিখনে আমি আগলৈ লৈ যাব পাৰোঁ ইয়াৰ যি গুৰুত্বপূৰ্ণ যি আমাৰ আমি নিশ্চিতভাৱে চেষ্টা কৰিব যিহেতু এই বক্তৃতা সময় মাৰি ৰাইজ আমি সকলোৱে জানো যে এই ঠাইত আমাৰ কৃষকসকলৰ বাবে কেনেকুৱা ধৰণৰ ওপৰত মনতো এটাই অনুৰোধ যে আজি আমি যিদৰে একোজন সকলোৱে আমি নিজৰ চেষ্টা কৰোঁ ঠিক সেইদৰে প্ৰতিজন পৰিয়ালত যাতে এজন খেতিয়ক বা এজন কৃষক আমি সৃষ্টি কৰিব পাৰোঁ তাৰ সংস্কৃতিত এটা আক্ৰমণ চলিছে এটা ভয়াৱহ আক্ৰমণ চলিছে য'ত আমাৰ ৰাজ্যখনৰ যি স্বকীয় বৈশিষ্ট্য আছে সেই ক্ষেত্ৰত যোৱাকালি আমি এখন সতীৰ্থ সন্মিলনৰ আয়োজন কৰিছিলোঁ আৰু এই সতীৰ্থ সন্মিলনত আমি সম্বোধনা জ্ঞাপন কৰাৰ বাবে যুৱক ব্যক্তিক নিমন্ত্ৰণ জনাইছিলোঁ তেখেতসকলৰ পৰিয়ালক আমি এই সন্মানটো যাচিবলৈ আগবাঢ়িছোঁ মই এই মঞ্চলৈ নিমন্ত্ৰণ জনাম প্ৰয়াত গোপাল দাসৰ পৰিয়াল 6 নম্বৰ তেখেতক সম্বোধনা জনাব আমার আজি মঞ্চ উদ্বোধক শ্রীযুক্ত মেঘনাথ কলিকারী বেলেগ মিউজিক দিম না মিউজিকটা বেলেগ দিম না ও দোকান নেই এড করে দিন না তাকে তো মাহিক নকবি এই ভিডিঅ'ত উঠিলে মাহিক নকবি ৰাজদীপ কুমাৰ আৰু মৃণাংগী কুমাৰী তেখেতসকলক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ।